হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ চেনেল আছাম লাভাৰ্ছ NK চেনেললৈ স্বাগতম জনালোঁ। আজি মই নতুন এটা টপিক লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আপোনালোকেতো সকলোৱে টিকটক এপছটো ইউজ কৰে। সেই টিকটক এপছটো প্ৰ' একাউণ্ট বুলি শুনিছে চাগে। প্ৰ' একাউণ্টটো কেনেকৈ এক্টিভ কৰে তাকে মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকলৈ আগবঢ়াম। আপোনালোকে সেই ভিডিঅ'টো যোগেদি আপোনালোকে প্ৰ' একাউণ্টটো কেনেকৈ এক্টিভ কৰিব লাগিব তাকে শিকি ল'ব আৰু আপোনালোকে নিজে মোবাইলেদি সেই প্ৰ' একাউণ্টটো এক্টিভ কৰি ল'ব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেল আছাম লাভাৰ্ছ NK চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰ ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিয়ক। আৰু এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি টিকটক এপছটো খুলি ল'ব লাগিব। প্ৰথমে আপুনি টিকটক এপছটো খুলি লওক। মিটোত ক্লিক কৰাৰ পিছত তাত আপুনি ওপৰত দেখিছেনে, ওপৰত 3টা ডট আছে। এই 3টা ডটত ক্লিক কৰিব লাগিব। তাত চাওক মেনেজ মাই একাউণ্ট। মেনেজ মাই একাউণ্টত গৈ ইয়াত দেখিছে ছুইচ টু প্ৰ' একাউণ্ট। এই ছুইচ টু প্ৰ' একাউণ্টত আপুনি ক্লিক কৰকচোন। ক্লিক কৰাৰ পিছত দেখিছে আপুনি গেট এ টিকটক প্ৰ' একাউণ্ট। কণ্টিনিউ কৰক। ইয়াত সুধিছে আপোনাক চিলেক্ট দ্য কেটেগৰী কাষ্টমাইজ এনালাইজড ইন দ্য ফিউচাৰ দিছ কেটেগৰী ৱেণ্ট টু বি ডিছপ্লেড পাব্লিছ। মানে আপুনি কোনটো কেটেগৰীৰ পৰা আপুনি এই ভিডিঅ'খিনি আপুনি যে আপলোড কৰে, কেনেকুৱা ধৰণৰ ভিডিঅ' আপুনি আপলোড কৰে তাৰ ওপৰতে দিবলৈ কৈছে। তাকে এতিয়া মই দি দিছোঁ এটা মিউজিক এণ্ড ডান্স। এতিয়া নেক্সট কৰি দিয়ক। আপোনালোকে নিজে যি বিচাৰে তাকে দি ল'ব। আৰু ইয়াত সুধিছে জেণ্ডাৰটো কি, মেল দি দিব। আপোনালোক কি হয়, মেল নে ফিমেল তাকে দি দিব। এতিয়া আপোনাৰ প্ৰ' একাউণ্টটো এক্টিভ হৈ গ'ল। এনেকৈয়ে আপুনি টিকটকৰ প্ৰ' একাউণ্টটো এক্টিভ কৰি ল'ব পাৰিব। ধন্যবাদ। ইমান দেৰি যে মোৰ ভিডিঅ'টো আপোনালোকে চালে, সেই ভিডিঅ'খিনিত যদি যিমানখিনি শিকিলে সেইখিনি যদি আপোনালোকে শ্বেয়াৰ কৰিব পাৰে কৰি দিব বেলেগলৈও। আৰু যদি ভাল লাগিলে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰি তাৰ ছাইডত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ। জয় আই অসম।